আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অইন এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে আপোনালোকৰ মন পচন্দিত চলে পাগলামি ব্ৰ মানে গাইছ আজি যাই আছোঁ আমি বৰ্তমান মানে সৰু সৰু কিছুমান কাম আছে মানে আমাক মানে সেই চক মানে এতিয়া আমি এইটো ৰাস্তা কিমান দেখাম গাইছ আপোনালোকক আৰু সদায় দেখি থাকোঁ দেই কিন্তু আজি বতৰ ভাল গাইছ আজি সূৰ্য দেৱতা নাই তো মানে আমি যাই আছোঁ বৰ্তমান বৰমাহ মানে এখন সৰুকৈ এটা কাম আছে তো কামটো কৰিম তাৰপিছত যাম গাইছ মচলপুৰ মানে কিয় যাম আপোনালোকক মানে মচলপুৰ দেখি পিছত যাব লাগিব কিয় যাম কেনেকৈ যাম চ' চাই থাকক দে বল सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है আজি কেমেৰাটো মানে অলপ বেলেগ দেখছি তো মোৰ মোবাইল নহয় আইফোন গাইছ এজন ব্যক্তি কিবা মানে সি লাজ কৰে ৰে গাইছ দেখাব ৰে তো গাইছ মানুহ জীৱনটো বৰ কুকুৰৰ জীৱন আনিছে এই চাওকচোন এই গৰুৰ জীৱনটো কেনেটা হাকচি মুচি য'তে পাই ত'তে হাকচি ত'তে জিংকে পাই তাতে খাইছে জীৱন কিবা তো গাইছ সদায় দৰে আমাৰ এইখন ৰথ নহয় হিমালয় আমাৰ মনত হিমালয়া তো গাইছ চাইকেলেদি আমাৰ জীবন ইয়াৰ তো গাইছ মানে আমি আহিছোঁ কদমতল তো মানে এতিয়া মানে গাইছ আমি মানে যাম বাছত এই বাছ মানে গাইছে বাছ এতিয়া নিলগীয়া ক'ব নকৈ দে এই ইমান লাজ কিয় কাৰণে তো গাইছ মানে অলপ চাই আহিছোঁ তো গাইছ বাছ আছি 2 মিনিট বাছ আমি পিছত যাম কাৰণ আমি পিছৰ মানুহ তো গাইছ মানে আমি এতিয়া বৰমাত পাইছোঁ চকৰি হ'ব দে তো গাইছ মানে বৰমা পাইছোঁ তো এইখিনি বৰমা এই গাইজ আপি মই একো কোৱা নাই দে তো গাইজ বল নিলো কিবা কবি আমাৰতো ইমান থকা নহয় দে ঘণ্টা চাল চা ইয়াৰ তো গাইজ বৰমা পাইছোঁ বৰমাত কিন্তু গাইজ আপি আছে হ'ব দে মই কোৱা নাই কিবা কৈছে দিয়া দেখা আপুনি তো গাইজ মানুহটোতো কিবা আছে না নাই মানুহটো আছে না ফোন কৈছে না দেখা বুলি তো আছে গাইছ আমি যোনটো মানুহ লগ ধৰিব আছোঁ মানে গাইছ মানুহটো অহা নাই মানে মানে মানুহটো আহিছে গাইছ কিন্তু মানে গুচি গৈছে কাৰণ আমাৰ দেৰি হৈছে অহাত আমাৰ সদায় দেৰিয়ে হৈ গৈছে তো অলপমান ৰ'বা দিছে মচলবোৰক বেছি মানে আমি বৰ্তমান বৰমাত আছোঁ বৰমাৰ ফৰ্ম চৰ্ম মানে জমা দিব লাগিব গাইছ গাইছ আপি নাম নহয় দে গাইছ চাই থাকক ভিডিঅ'টো আৰু বছৰ ৰ'বা মানে আমি কিয় হৈছিলোঁ মানে বৰমা আমি কিয় আহিলোঁ আপোনাৰ আমাৰ মানে ক'ব আছে ৰাজ কওকচোন কিয় হৈছোঁ ৰাজ কওক আপুনি কওক গাইছ আহোঁ ক'বা যাতে ময়ো কওঁ মানে আমাৰ যিটো মুৰমেলা গাঁওখনৰ মানে খেলপথাৰখনত মানে ফুটবল মানে চৰকাৰী সাহায্যকালী মানে ফুটবল একো নাই তো গাইছ মানে সেইকাৰণে আমি চৰকাৰক আবেদন জনাব আহিছোঁ যে আমাক ফুটবল লাগে জাৰ্চি লাগে বুট চুট লাগে আৰু কিবা এটা তো গাইছ সেইকাৰণে আবেদন জনাব আহিছোঁ ফৰ্ম ফিল আপ কৰিব লাগিব কিবা দি দিব লাগিব তো সেইখিনি দিমখন গাইছ ফুটবল খেলাম বলে হ'ব দে তো গাইছ মানে আমি মানে এতিয়া মানে বৰমাৰ এতিয়া ৰখিছোঁ মানুহটো মানে গাইছ আহাই নাই এতিয়াও তাক মই ল'ৰা গাইছে ক'বা বিজেপিৰ মানুহ কিবা হ'ব দে একো নাই দে কওঁ তো গাইছ মানে এতিয়া দগৰা বৰষুণ নাছিলে আধা আধি ভিজিলোঁ তো চাওকচোন আপোনালোকে চাওক তো
গাইজ মানে আমাৰ কামখিনি অফিচিয়েল কামখিনি হ'ল তো অফিচত মানে গাইজ ভিডিঅ' বনাব নোৱাৰি দি কাৰণ মোক ফালব ইমানো ডাঙৰ ইউটিউবাৰ নহয় 200 ছাবস্ক্ৰাইবাৰ আছে তো গাইজ মানে এতিয়া আমাৰ ঘৰত যাওঁ তো ভিডিঅ'টো শেষ কৰোঁ যদিহে ভিডিঅ'টো ভাল লাগছে লাইক কৰিব যি কৰোঁ কৰিব মানে গাইজ এজন ছাবস্ক্ৰাইবাৰ লাভ কৰিছে ছাবস্ক্ৰাইবাৰ আহে তো গাইজ মানে এজন চেনেলটো সাবস্ক্রাইব কৰি দিব তো গাইজ হাল্লা আনে ভাই আগে দিয়ে জোশ তো গাইজ এখান মানে মই ছাবস্ক্রাইবার তো হাল্লা তো ভিডিওটো